আজি মই মোৰ লগত ঘটি যোৱা এনেকুৱা এটা সঁচা ঘটনাৰ কথা আপোনালোকক ক'ব লৈছোঁ, যিটো ঘটনাই এতিয়াও মোক জোকাৰি যায় আৰু ভাবিলে মোৰ এতিয়াও গাৰনো শিয়ৰি উঠে। মোৰ নাম ৰাতুল। মই কামৰ বাবে বৰ্তমান গুৱাহাটীতে থাকোঁ। আজিৰ পৰা প্ৰায় 4 বছৰ আগৰ কথা। মই যেতিয়া বহাগ বিহুৰ ওচৰত ছুটীলৈ ঘৰলৈ গৈছিলোঁ। গুৱাহাটীৰ পৰা ঘৰ পাওঁতে মোৰ 5 ঘণ্টাৰো অধিক সময় লাগিছিল। পিছবেলাৰ ভাগত ঘৰলৈ বুলি ওলোৱাৰ বাবে গাঁও পাওঁতে প্ৰায় 10 মান বাজিলে। বাছৰ পৰা নামি মই গাঁৱলৈ যোৱা ৰাস্তাৰে ঘৰলৈ বুলি আগবাঢ়িলোঁ। গাঁৱলৈ যোৱা ৰাস্তাটোৰ এছোৱা ঠাই গছ-গছনিৰে ভৰা আছিল আৰু সেই ঠাইডোখৰত মানুহৰ ঘৰ নাই বুলিবই পাৰি। এঘৰ দুঘৰ আছে যদিও ৰাস্তাৰ কাষত নাই, বহুত দূৰ সোমাব লাগে। আৰু ৰাস্তাটো বাঁহ গছেৰে ভৰা আছিল আৰু ইমান বেছি আন্ধাৰ আছিল যেন সেই ঠাইডোখৰত দিনত